অসমত বিজেপি থকালৈকে জুবিন গাৰ্গৰ প্ৰতিটো জন্মদিনতে তেজেৰে সন্মান জনাব বিজেপিয়ে। জুবিনৰ গানেৰে, জুবিনৰ সৃষ্টিৰে, জুবিনৰ সমাজ সেৱাৰে আমি জুবিনক জীয়াই ৰাখিম। জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে খানাপাৰাত ৰক্তদান কৰি এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গ দুখীয়াৰ শিল্পী আছিলে, দৰিদ্ৰজনৰ শিল্পী আছিলে আৰু যাৰ হাতত কোনো সম্বল নাছিলে তেওঁৰ সম্বল বা সাৰথি হিচাপে জুবিনে জীৱনকালত থিয় দিছিল। আৰু সেইকাৰণে আমি সিদ্ধান্ত লৈছিলোঁ যে জুবিনৰ উপজা দিনটোত আমি ৰক্তদানেৰে জুবিনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিম। আজি আমাৰ দলৰ মন্ত্ৰী, বিধায়ক, কাৰ্যকৰ্তা, শুভাকাংক্ষী সকলোৱে ৰক্তদানেৰে জুবিনৰ উপজা দিনটোত জুবিনক শ্ৰদ্ধা জনাইছে। মই জুবিনৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ।